এজন খৰিকটীয়াই নদীৰ কাষত খৰি কাটি আছিল। খৰি কাটি থাকোঁতে খৰিকটীয়াৰ কুঠাৰখন পানীত হঠাৎ পৰি গ'ল। ইয়াকে দেখি খৰিকটীয়াজনৰ আমনি লাগিল আৰু চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। এয়া কি হৈ গ'ল? মোৰ কুঠাৰখন পানীত পৰি গ'ল। এতিয়া মই কি কৰিম? মই খৰি কেনেকৈ কাটিম? মই ধন কেনেকৈ উপাৰ্জন কৰিম? হে প্ৰভু, মোৰ কুঠাৰখন। এনেতে পানীৰ পৰা হঠাৎ বৰুণ দেৱতা প্ৰকট হ'ল আৰু ক'লে, হে মানৱ, তুমি কেলে কান্দিছা? কি হ'ল তোমাৰ? হে প্ৰভু, মই কি ক'ম আপোনাক? মই এজন খৰিকটীয়া। মই খৰি কাটিয়েই দুবেলা দুমুঠি কমাওঁ। মই এতিয়া কুঠাৰখনৰ অবিহনে কি কৰোঁ? মোৰ কুঠাৰখন পানীত পৰি গ'ল প্ৰভু। বৰুণ দেৱতাই ক'লে, মানৱ, তুমি চিন্তা নকৰিবা। মই তোমাৰ কুঠাৰখন এতিয়াই আনি দিম। এনেকৈ কৈ বৰুণ দেৱতাই পানীত ডুব মাৰিলে। আৰু এখন কুঠাৰ লৈ আহিলে। এইখন লোৱা তোমাৰ কুঠাৰ। বৰুণ দেৱতাই খৰিকটীয়াক ক'লে। খৰিকটীয়াজনে কুঠাৰখন চাই দেখিলে এইখনতো সোণৰ কুঠাৰ হয়। খৰিকটীয়াজনে ক'লে, নহয় নহয় প্ৰভু, এইখন মোৰ কুঠাৰ নহয়। বৰুণ দেৱতাই আকৌ ডুব মাৰিলে আৰু বেলেগ এখন কুঠাৰ লৈ আহিল আৰু খৰিকটীয়াক ক'লে, এতিয়া এইখন লোৱা। এইখনেই নহয় জানো তোমাৰ কুঠাৰ? এইবাৰ কুঠাৰখন ৰূপৰ আছিল আৰু খৰিকটীয়াজনে চাই ক'লে, নহয় নহয়, এইখন ৰূপৰ কুঠাৰ। এইখন মোৰ নহয়, মোৰখন লোহৰ আছিল প্ৰভু। হে প্ৰভু, মোৰ কাৰণে আপুনি কষ্ট কৰিব নালাগে। বৰুণ দেৱতাই আকৌ ডুব মাৰিলে আৰু আকৌ এখন কুঠাৰ লৈ আহিল। এইবাৰ কুঠাৰখন লোহৰ আছিল। কুঠাৰখন দেখি খৰিকটীয়াজন বহুত সুখী হৈ পৰিল আৰু ক'বলৈ ধৰিলে, এইখনেই মোৰ কুঠাৰ হয় প্ৰভু। আপোনাক বহুত বহুত ধন্যবাদ। মই আকৌ আগৰ দৰে খৰি কাটিব পাৰিম। মোৰ পৰিয়ালটো চলাই নিব পাৰিম। আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ প্ৰভু। এনেকৈ কৈ খৰিকটীয়াজন যাবলৈ ধৰিলে। তেনেতে বৰুণ দেৱতাই মাতি পেলাই ক'লে, হে মানৱ, তুমি বহুত দয়ালু হয়। মই তোমাক দেখি বহুত সুখী হৈছোঁ। তুমি তোমাৰ নিজৰ কুঠাৰখনৰ লগতে এই সোণৰ আৰু ৰূপৰ কুঠাৰখনো লৈ যোৱা। এইকেইখন মোৰ ফালৰ পৰা তোমাক উপহাৰ দিছোঁ। আৰু এনেকৈয়ে খৰিকটীয়াজনে সুখী হৈ গোটেই তিনিখন কুঠাৰ ঘৰলৈ লৈ গ'ল। গধূলি সকলো কথা নিজৰ বন্ধুসকলক ক'লে। বন্ধুসকল সুখীও হৈছিল, কিন্তু হিংসাও লাগিছিল। ইয়াৰে এজন বন্ধু বহুত লোভীয়া আছিল। সি নিজৰ কুঠাৰখন লৈ সেই একে জেগালৈ গ'ল য'ত খৰিকটীয়াজনৰ কুঠাৰখন পানীত পৰি গৈছিল। সি গছত উঠি খৰি কাটিবলৈ ধৰিলে। আৰু জানি বুজি সি কুঠাৰখন পানীত পেলাই দিলে আৰু তাৰ পাছত গছৰ তলত বহি জোৰ জোৰকৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। আৰে, এখনেতো কুঠাৰ আছিল মোৰ, পানীত পৰি গ'ল। কোনোবা ভগৱানে আহি মোক বচাওক, কুঠাৰখন দি দিয়ক। তাৰ কান্দোন শুনি বৰুণ দেৱতা প্ৰকট হ'ল
আৰু এখন সোণৰ কুঠাৰ লৈ আহিল। হে মানৱ, এইখনেই নহয় জানো তোমাৰ কোঠা? কুঠাৰখন দেখি খৰিকটীয়াজনে লগে লগে ক'বলৈ ধৰিলে। প্ৰভু, এইখনেই মোৰ কোঠা, এইখনেই মোৰ সোণৰ কোঠা। দিয়ক দিয়ক, মোক দিয়ক প্ৰভু। কুঠাৰখন ল'বলৈ খৰিকটীয়াজন যেনেকৈ ওচৰলৈ গ'ল, লগে লগে বৰুণ দেৱতাই নদীৰ মাজৰলৈ গুচি গ'ল আৰু ক'লে, ৰ'বা, তুমি তাতেই ৰখি থাকা আৰু নাহিবা। তুমি বহুত লোভীয়া আৰু টেঙৰ হয়। এতিয়াতো আৰু তুমি একোৱেই নোপোৱা। এনেকৈ কৈ বৰুণ দেৱতা পানীত অদৃশ্য হৈ গ'ল। দুষ্ট খৰিকটীয়া খালী হাতেই ঘৰ আহিব লগা হ'ল। লোভত পৰি নিজৰ কোঠাখনো হেৰুৱাই পেলালে। গতিকে কণমানিহঁত, আমি এই সাধুটোৰ পৰা এইটোৱেই শিক্ষা পালোঁ যে আমি লোভীয়া হ'ব নালাগে আৰু সদায় দানী হৈ জীৱন কটাব লাগে।